হেল্ল' এভৰিৱান, ৱেলকাম টু মাই চেনেল ডিজিটেল এডুকেশ্যন। তো আজি ভালেকেইদিন হ'ল ভিডিঅ'বোৰ আপলোড কৰা নাই। তো এতিয়া ভাবিছোঁ মানে ডেইলি এটা ভিডিঅ' নিদিলেও সপ্তাহত মোটামুটি 4-5টামান ভিডিঅ' আপলোড কৰিম। তো আজি ভিডিঅ'টো আমাৰ হৈছে আমাৰ যিটো 2022 প্ৰি টেষ্ট এক্সাম হৈছিলে সেই কুৱেশ্যন পেপাৰটোৰ প্ৰতিটো সৰু যিমান 1 নম্বৰ কুৱেশ্যন আছে, ডাঙৰ কুৱেশ্যন আছে, প্ৰত্যেকবোৰ ছল্ভ কৰি দেখুৱাম এই ভিডিঅ'টোত। তো ভিডিঅ'টো চাই থাকিব আৰু ভাল লাগিলে লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিব। তো ইয়াৰ ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে মানে MCQ আছে, MCQবোৰ কোনটো শুদ্ধ হ'ব চাই থাকিব। তো আমি এছামিছটো মানে ছল্ভ কৰোঁ এছামিছ কুৱেশ্যন পেপাৰটো। তো ইয়াৰ আছে ফাৰ্ষ্ট কুৱেশ্যনটো, মেগনেছিয়াম ফিটাডাল বায়ুৰ পৰিৱেশত দহন কৰিলে উজ্জ্বল বগা শিখাৰে জ্বলি বগা পাউডাৰত পৰিণত হয়। এই পাউডাৰখিনি কি হ'ব? এইটো হৈছে মেগনেছিয়াম অক্সাইড। ইয়াৰ আনচাৰ হৈ যাব অপশ্যন নম্বৰ বি, মেগনেছিয়াম অক্সাইড। তাৰপিছৰ কুৱেশ্যনটো হৈছে 2 নম্বৰ কুৱেশ্যনটো হৈছে শীতলিত চূণ হল। শীতলিত চূণৰ সংক্ষেপটো দিবলৈ গৈছে। শীতলিত চূণৰ সংক্ষেপটো হৈছে CaOH হল 2। তো এইটো হৈছে শীতলিত চূণ। ইয়াৰ পিছৰ 3 নম্বৰ কুৱেশ্যনটো হৈছে অজীৰ্ণতাৰ চিকিৎসাৰ বাবে তলৰ কোন ধৰণৰ ঔষধ ব্যৱহাৰ কৰা হয়? এইটো হ'ব অম্লনাশক। তাৰপিছত 4 নম্বৰ কুৱেশ্যনটো হৈছে আধুনিক পৰ্যাবৃত্ত তালিকাত মুঠ বৰ্গ আৰু পৰ্যায়ৰ সংখ্যা ক্ৰমে মানে কিমানটা বৰ্গ আছে আৰু কিমানটা পৰ্যায় আছে। তো ইয়াত বৰ্গ হ'ব 18টা আৰু পৰ্যায় হৈছে 7টা। ইয়াৰ পিছত 5 নম্বৰ কুৱেশ্যনটো হৈছে নিউলেণ্ডছৰ শ্ৰেণীবিভাজনত তলৰ কোন দুটা মূলক একোটা স্থানতে দিয়া হৈছিল? তো ইয়াৰ এনচাৰটো হৈ যাব কোবাল্ট আৰু নিকেল। তাৰপিছত 6 নম্বৰ কুৱেশ্যনটো হৈছে তলৰ কোনটো এটা অনৱীকৰণযোগ্য শক্তিৰ উৎস? ইয়াৰ এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, জীৱাশ্ম ইন্ধন। ইয়াৰ পিছত 7 নম্বৰ কুৱেশ্যনটো হৈছে সৌৰকোষ প্ৰস্তুতকৰণত ব্যৱহৃত মৌলবিধ হ'ল। সৌৰকোষ প্ৰস্তুতকৰণত ব্যৱহৃত মৌলবিধ কি মৌল ব্যৱহাৰ কৰা হয়? এইটো হ'ব চিলিকন, অপশ্যন নম্বৰ বি। তাৰপিছত 8 নম্বৰ কুৱেশ্যনটো হৈছে চৰ্বি অণুৰ ইমালচিফিকেশ্যনত সংঘটিত কৰে চৰ্বি অণু? তো এইটো হ'ব পিত্তলবনে, আনচাৰ নম্বৰ চি। ইয়াৰ পিছত 9 নম্বৰ কুৱেশ্যনটো হৈছে মানুহৰ বৃক্ক দুটা যিটো তন্ত্ৰৰ অংশ সেই তন্ত্ৰটো হ'ল, সেই তন্ত্ৰটো কি তন্ত্ৰ? এইটো হৈছে ৰেচন তন্ত্ৰ, অপশ্যন নম্বৰ চি। ইয়াৰ পিছত 10 নম্বৰ কুৱেশ্যনটো হৈছে পাইৰুভেট অণু ভাঙি কাৰ্বন ডাই অক্সাইড পানী আৰু শক্তি উৎপন্ন হোৱা বিক্ৰিয়াটো সম্পাদিত কৰে, মানে বিক্ৰিয়াটো কথা এইটো হয় মাইটকণ্ড্ৰিয়া। ইয়াৰ পিছত 11 নম্বৰ কুৱেশ্যনটো হৈছে এমিবাক খাদ্য সংগ্ৰহত সহায় কৰে, কিহে সহায় কৰে? কুটপদে, অপশ্যন নম্বৰ বি, কুটপদ। তাৰপিছত 12 নম্বৰ কুৱেশ্যনটো হৈছে মানুহৰ ক্ষেত্ৰত প্ৰাচন ক্ৰিয়া আৰম্ভ হয় ক'ৰ পৰা? মানুহৰ প্ৰাচন ক্ৰিয়াটো আৰম্ভ হয় এইটো মুখৰ পৰা মানুহৰ ক্ষেত্ৰত প্ৰাচন ক্ৰিয়াটো আৰম্ভ হৈ যায়। ইয়াৰ পিছত 13 নম্বৰ কুৱেশ্যনটো হৈছে দুটা নিউৰনৰ মাজৰ ফাঁকটোক কি কোৱা হয়? দুটা নিউৰনৰ মাজৰ ফাঁকটোক চাইনেপ্স বুলি কোৱা হয়। তাৰপিছত 14 নম্বৰ কুৱেশ্যনটো হৈছে কোষ বিভাজনত উদ্দীপনা জগোৱা উদ্ভিদৰ সঞ্জীৱনী পদাৰ্থবিধ হ'ল, মানে উদ্দীপনা জগোৱা উদ্ভিদৰ সঞ্জীৱনী পদাৰ্থটো কি? এইটো হৈছে চাইটোকাইনিন, অপশ্যন নম্বৰ বি। ইয়াৰ পিছত 15 নম্বৰ কুৱেশ্যনটো হৈছে মানুহৰ আদিম প্ৰজাতিৰ আৱাসভূমি ক'ত আছিল? তো এইটো হ'ব আফ্ৰিকাত, অপশ্যন নম্বৰ বি। ইয়াৰ পিছত 16 নম্বৰ কুৱেশ্যন জিনীয় প্ৰতিচ্ছুত সংঘটিত হয় কেৱল জিনীয় প্ৰতিচ্ছুত ক'ত সংঘটিত হয়? এইটো হ'ব কম জনসংখ্যাত জিনীয় প্ৰতিচ্ছুত সংঘটিত হয়। ইয়াৰ পিছত 17 নম্বৰ কুৱেশ্যন হৈছে উত্তল দাপনে গঠন কৰা প্ৰতিবিম্ব সদায় সৎ আৰু সংকুচিত। ইয়াৰ পিছত 18 নম্বৰ কুৱেশ্যনটো হৈছে লক্ষ্যবস্তু সমান আকাৰৰ সৎ প্ৰতিবিম্ব পাবলৈ হ'লে লক্ষ্যবস্তুটো উত্তল লেন্সৰ সন্মুখত কোন স্থানত ৰাখিব লাগিব? এইটো হ'ব ফ'কাছ দৈৰ্ঘ্যৰ দুগুণ দূৰত্বত। ইয়াৰ পিছত 19 নম্বৰ কুৱেশ্যনটো হৈছে প্ৰকৃত সূৰ্যোদয়ৰ আৰু আপাত সূৰ্যোদয়ৰ সময়ৰ ব্যৱধান প্ৰায় কেইমিনিট? এইটো হ'ব 2 মিনিট, অপশ্যন নম্বৰ বি। ইয়াৰ পিছত কুৱেশ্যন নম্বৰ 20 নম্বৰ কুৱেশ্যনটো হৈছে ৰধকতাৰ এছাই একক কি? ৰধকতাৰ এছাই একক হৈছে ওম, অপশ্যন নম্বৰ বি। তাৰপিছত ইয়াত আছে 2 নম্বৰ কুৱেশ্যন, 1 নম্বৰ কুৱেশ্যনটো আছে চিপছৰ পেকেটত জাৰণ নঘটিবলৈ ভৰোৱা গেছবিধৰ নাম লিখা। তো এইটো হৈছে চিপছৰ পেকেটত জাৰণ নঘটিবলৈ ব্যৱহাৰ কৰা গেছবিধ হৈছে নাইট্ৰজেন। তো ইয়াৰ পিছত যিটো 3 নম্বৰ কুৱেশ্যন সেইটো হৈছে হাইড্ৰজেন তো ইয়াৰ 3 নম্বৰ কুৱেশ্যন হৈছে হাইড্ৰজেন ছালফাইড বায়ুত দাহিত হৈ পানী আৰু ছালফাৰ ডাই অক্সাইড উৎপন্ন কৰে। এই উক্তিটো ৰাসায়নিক সমীকৰণ ৰূপত লিখা। তো ইয়াত লিখা আছে, লিখি ল'বা চাই, এনচাৰটো দিয়া আছে 2H2S প্লাছ 3O2 কাৰ 2SO2 প্লাছ 2H2। তো ইয়াৰ পিছত 3 নম্বৰ ইয়াত দিয়া আছে কুৱেশ্যনটো তলৰ ৰাসায়নিক সমীকৰণটো সন্তুলন কৰা। তলত এটা ৰাসায়নিক সমীকৰণ দিয়া আছে, তো এইটো সন্তুলন কৰিবলৈ কৈছে। তো ইয়াত প্ৰথমে আমি চাম পটেছিয়াম কেইটা আছে। পটেছিয়াম ইফালে যি বিক্ৰিয়কৰ ফালে পটেছিয়াম আছে এটা আৰু বিক্ৰিয়কৰ ফালে এটা আছে, কিন্তু ইফালে OH আছে এটা, H আছে দুটা আৰু সিফালে H আছে এটা। তো এটাটো H2ৰ আগত 2 দিব লাগিব, কেৰ আগত 2 দিব লাগিব। তো এইটো এনেকৈ সন্তুলিত কৰা হ'ব। ইয়াৰ পিছত 4 নম্বৰটো হৈছে বেকিং ছ'ডাৰ ৰাসায়নিক নাম আৰু সংকেত লিখা। তো বেকিং ছ'ডাৰ ৰাসায়নিক নাম হৈছে ছ'ডিয়াম হাইড্ৰজেন কাৰ্বনেট আৰু সংকেতটো হৈছে NaHCO3 ছ'ডিয়াম বাইকাৰ্বনেট বা ইয়াক ছ'ডিয়াম হাইড্ৰজেন কাৰ্বনেট আৰু সংকেতটো হ'ল NaHCO3। ইয়াক ছ'ডিয়াম হাইড্ৰজেন কাৰ্বনেট বুলিও ক'ব পাৰি বা ছ'ডিয়াম বাইকাৰ্বনেট বুলিও ক'ব পাৰি। তো ইয়াৰ পিছত 5 নম্বৰ কুৱেশ্যনটো হৈছে কাপোৰ ধোৱা ছ'ডাত কেইটা পানীৰ অণু থাকে? কাপোৰ ধোৱা ছ'ডাত 10টা পানীৰ অণু থাকে। তো ইয়াৰ পিছত দিয়া আছে 6 নম্বৰ কুৱেশ্যন দিয়া আছে ব্ৰাইন কি? ব্ৰাইন হৈছে এটা ছ'ডিয়াম ক্লৰাইডৰ গাঢ় জলীয় দ্ৰৱক ব্ৰাইন বোলা হয়। ছ'ডিয়াম ক্লৰাইডৰ গাঢ় জলীয় দ্ৰৱক ব্ৰাইন বোলা হয়, অৰ্থাৎ 80% NaCl দ্ৰৱক ব্ৰাইন বোলা হয়। ইয়াৰ পিছত 7 নম্বৰ কুৱেশ্যনটো হৈছে ধাতুৰ সৈতে এচিডে বিক্ৰিয়া কৰিলে কি গেছ উৎপন্ন কৰে? ধাতুৰ সৈতে এচিডে বিক্ৰিয়া কৰি কি গেছ উৎপন্ন কৰে? তো ইয়াৰ আনচাৰটো হৈ যাব এচিডে ধাতুৰ সৈতে বিক্ৰিয়া কৰি হাইড্ৰজেন গেছ উৎপন্ন কৰে। তাৰপিছত 8 নম্বৰ কুৱেশ্যন হৈছে আধুনিক পৰ্যাবৃত্ত সূত্ৰটো লিখা। তো ইয়াৰ আধুনিক পৰ্যাবৃত্ত সূত্ৰটো হৈছে মৌলবোৰৰ ভৌতিক আৰু ৰাসায়নিক ধৰ্ম মৌলবোৰৰ পাৰমাণৱিক সংখ্যা অনুযায়ী পৰ্যায়ক্ৰমে পৰিৱৰ্তন হয়। ইয়াৰ পিছত 9 নম্বৰ কুৱেশ্যনটো হৈছে মানুহৰ দেহত মলত্যাগ কাৰ্যক নিয়ন্ত্ৰণ কৰা
পেশীবিধৰ নাম লিখা। তো এই পেশীটোৰ নাম হৈছে স্পিনেক্টৰ পেশী। তো এইটো হৈছে মানে ইংলিছ ৰূপটো। তো ইয়াৰ অসমীয়াটো কিবা নাজানো। তো এইটো যদি কোনোবাই জানা কমেণ্ট কৰি দিবা। ইয়াৰ পিছত 10 নম্বৰ কুৱেশ্যন হৈছে প্ৰতিপ ধনুৰ স্থান ক'ত? প্ৰতিপ ধনুৰ স্থান হৈছে স্নায়ুৰজ্জত। ইয়াৰ পিছত 11 নম্বৰ কুৱেশ্যন হৈছে কোন দুবিধ কলাৰ দ্বাৰা প্ৰাণীদেহত নিয়ন্ত্ৰণ আৰু সমন্বয় কাৰ্য সমাধা হয়? তো এইটো হৈছে স্নায়ু কলা আৰু পেশী কলা। তাৰপিছত 12 নম্বৰ কুৱেশ্যন হৈছে কি পদ্ধতিৰ দ্বাৰা দেহত হৰমন নিঃসৰণৰ সময় আৰু পৰিৱৰ্তন নিৰ্ধাৰণ হয়? তো এইটো হৈছে ফিডবেক পদ্ধতিৰ দ্বাৰা। ইয়াৰ এনচাৰ ফিডবেক পদ্ধতিৰ দ্বাৰা। তাৰপিছত 13 নম্বৰ কুৱেশ্যন হৈছে কেম'ট্ৰপিজিয়ামৰ এটা উদাহৰণ দিয়া। তো ইয়াৰ এনচাৰটো হ'ব কেম'ট্ৰপিজিয়ামৰ এটা উদাহৰণ হ'ল ডিম্বকৰ লিখে পৰাগনলিকাৰ গতি। তাৰপিছত 14 নম্বৰ কুৱেশ্যন হৈছে পিটুইটাৰী গ্ৰন্থিয়ে নিঃসৰণ কৰা হৰমনবিধৰ নাম লিখা। পিটুইটাৰী গ্ৰন্থিয়ে নিঃসৰণ কৰা হৰমনবিধৰ নাম হৈছে দেহ বৰ্ধনকাৰী হৰমন। তাৰপিছত 15 নম্বৰ কুৱেশ্যন হৈছে সমস্ত অংগবিলাক কি? তো ইয়াৰ এনচাৰটো হৈছে যিবোৰ অংগৰ উৎপত্তি আৰু মৌলিক গঠন প্ৰায় একেই কিন্তু কাৰ্যৰ ফালৰ পৰা বেলেগ বেলেগ তেনেবোৰ অংগক সমস্ত অংগ বোলে। ইয়াৰ পিছত 16 নম্বৰ কুৱেশ্যন হৈছে প্ৰজাতিকৰণ মানে কি বুজা। তো ইয়াৰ এনচাৰটো হৈ যাব যিবোৰ ক্ৰমবিকাশ প্ৰক্ৰিয়াত যি প্ৰক্ৰিয়াৰ দ্বাৰা কোনো এটা প্ৰজাতিৰ জীৱসমূহৰ চাৰিত্ৰিক বৈশিষ্ট্যসমূহৰ বিভিন্ন কাৰকৰ প্ৰভাৱৰ ফলত পৰিৱৰ্তন ঘটি নতুন চাৰিত্ৰিক বৈশিষ্ট্যসম্পন্ন জীৱৰ উদ্ভৱ হয় সেই প্ৰক্ৰিয়াক প্ৰজাতিকৰণ বোলা হয়। ইয়াৰ পিছত 17 নম্বৰ কুৱেশ্যন হৈছে লেন্সৰ এক ডায়প্টাৰ ক্ষমতাৰ সংজ্ঞা দিয়া। তো ইয়াৰ সংজ্ঞাটো হৈছে 1 মিটাৰ ফ'কাছ দৈৰ্ঘ্য বিশিষ্ট লেন্সৰ ক্ষমতাক এক ডায়প্টাৰ বোলা হয়। 1 মিটাৰ ফ'কাছ দৈৰ্ঘ্য বিশিষ্ট লেন্সৰ ক্ষমতাক ডায়প্টাৰ বোলা হয়। তো এইটো কি হ'ব? ইয়াৰ এনচাৰটো হৈছে 1 মিটাৰ ফ'কাছ দৈৰ্ঘ্য বিশিষ্ট লেন্সৰ ক্ষমতাক ডায়প্টাৰ বোলা হয়। তাৰপিছত 18 নম্বৰ কুৱেশ্যন হৈছে হীৰাৰ প্ৰতিহৰণাংক 2.42 এই উক্তিটোৰ অৰ্থ কি? তো এই উক্তিটোৰ অৰ্থ হৈছে ইয়াৰ অৰ্থ হ'ল হীৰাত পোহৰৰ বেগ বায়ুত পোহৰৰ বেগৰ অনুপাত ইকুৱেল টু 2.42। হীৰাত পোহৰৰ বেগ ইয়াৰ অৰ্থ হৈছে হীৰাত পোহৰৰ বেগ ডিভাইডেড বাই বায়ুত পোহৰৰ বেগ ইকুৱেল টু 2.42। তো 19 নম্বৰ কুৱেশ্যনটো হৈছে স্বাভাৱিক দৃষ্টিৰ এজন মানুহৰ বাবে নিকট বিন্দু কি? তো ইয়াত যিটো স্বাভাৱিক দৃষ্টিৰ নিকট বিন্দু হৈছে সেইটো হৈছে 25 চেণ্টিমিটাৰ। তো আজিৰ এই ভিডিঅ'টোত যিটো কুৱেশ্যন পেপাৰ দেখুৱাইছিলোঁ প্ৰথমত, তো সেই কুৱেশ্যন পেপাৰটোৰ গোটেইখিনি এনচাৰ দিয়া হোৱা নাই, যদিও এইটো পাৰ্ট 1 হ'ব ভিডিঅ'টোৰ। তো পাৰ্ট 2 বাকীখিনি যিবোৰ আছে সেইখিনি দি দিম। তো আজি দিয়া হৈছে ইয়ালৈকে দিয়া হৈছে কোনবিধ সঁজুলিৰ সহায়ত দ্বিপদ জোখা হয়? এইটো হৈছে ইয়ালৈতো নহয়, চৰি। তো আজিৰ ভিডিঅ'টোত দিয়া হৈছে ইমান। হীৰাৰ প্ৰতিহৰণাংক কিমান এইটোলৈকে দিয়া হৈছে, স্বাভাৱিক দৃষ্টিৰ এজন মানুহৰ বাবে নিকট বিন্দু কিমান, এই 20 নম্বৰলৈকে দিয়া হৈছে। তো বাকীখিনি পাৰ্ট 2 ভিডিঅ'টোত পাই যাব তোমালোকে। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিবা, বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিবা, আৰু ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন বক্সত হোৱাটছআপ গ্ৰুপ এটাৰ লিংক থাকিব। তো তোমালোকে জইন হ'ব পাৰিবা আৰু হোৱাটছআপ গ্ৰুপত এই কুৱেশ্যন পেপাৰবোৰ পাই থাকিবা। তো থেংক ইউ ফৰ ৱাচিং।